আশা করি নাম হচ্ছে মুনি আৰু তোমালোকৰ নাম হৈছে গোপাল। খঙত কৈ আছে ইমান ডাঙৰ সিদ্ধান্ত লৈ এনেকৈ হঠাৎ ল'ব পাৰিব বুলি ভবা নাছিল। ইমান ডাঙৰ সিদ্ধান্ত তই হঠাৎ ল'ব পাৰিব বুলি ভবা নাছিলো। তহঁত এতিয়াও সৰু হৈ আছ বুলিয়ে মিছাতে ভাবি আছিলো। তহঁত এতিয়াও সৰু হৈ আছ বুলি মিছাতে ভাবি আছিলো। আমাক এবাৰো নজনোৱাকৈ এবাৰ নজনাকৈ এতিয়া বিয়াখনো হঠাতে পাতিব পৰা হৈ গ'লি। এতিয়া বিয়াখন হঠাতে পাতিব পৰা হৈ গ'লি। বুজি পালো বুজি পালো তহঁত ডাঙৰ হলি। তহঁত ডাঙৰ হলি। আমাক তহঁতৰ এতিয়া প্ৰয়োজন নাই। আমাক আৰু এতিয়া তহঁতৰ প্ৰয়োজন নাই। তেনেকৈ কিয় ভাবিছ? কিয় নাভাবি? নাভাবিম কিয়? তই মনে বিচৰা ছোৱালীজনীৰ লগত মই তোৰ বিয়াখন পাতি দিব পৰাকৈ মোৰ কি যোগ্যতা নাছিল বুলি ভাবিছিলি? ভাবি ললি তই পচন্দ কৰা ছোৱালীজনী আমি অপচন্দ কৰিম। আৰে যোৱাৰ কথা বাদেই দিলো। এটা 15 মানুহ নহলো নে আমি? ইমানেই পেলনীয়া আৱৰ্জনা হৈ পৰিলো। এইবোৰ একো ভবা নাই মই। পৰিস্থিতিত কৰি মই এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল। মোৰ হাতত উপায় নাছিল। পৰিস্থিতিত পৰি বুলিয়ে মানুহে কি নিজৰ ঘৰখনক পাহৰি যাব। তই হয়তো নাজানো ধুমুহাত গছ বাগৰি পৰিলেও তাৰ শিপাত কিন্তু মাটি লাগিয়ে থাকে। তহঁতক মই এতিয়া কেনেকৈ বুজাও? মই কিয় এনেকুৱা কৰিব লাগে? সময়ত মই সকলো কথা তহঁতক খুলি ভাঙি